নমস্কাৰ, মোৰ নাম অনুভৱ বৈৰাগী। মই এটা সাধু ক'বলৈ ওলাইছোঁ। সাধুটোৰ নাম ৰজা আৰু ভাটৌ চৰাই। সাধুটো শুনি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এখন দেশত এজন দয়ালু ৰজা আছিল। ৰজাজনে বিভিন্ন বেশ ধৰি প্ৰজাসকলৰ খবৰ ল'বলৈ গৈছিল। এবাৰ তেওঁ এজন সাধাৰণ মানুহৰ বেশ ধৰি প্ৰজাৰ খবৰ ল'বলৈ গৈছিল আৰু তেওঁৰ লগত মন্ত্ৰীও গৈছিল। তেওঁলোক গৈ থাকোঁতে এঘৰ মানুহৰ ঘৰত এটা ভাটৌ চৰাই দেখা পালে। ভাটৌ চৰাইটোক ৰজাক দেখি মাত লগালে, "আহক, বহক, নমস্কাৰ, আহক, বহক।" ৰজাই ভাটৌ চৰাইটোৰ মাত শুনি সন্তুষ্ট হ'ল আৰু আগবাঢ়িবলৈ ধৰিলে। তেওঁলোক আগবাঢ়ি গৈ থাকোঁতে ৰজাই এটা মাত শুনিলে, "ইয়াক ধৰ, ধৰ, মাৰ, মাৰ, ইয়াক ধৰ, ধৰ, মাৰ, মাৰ।" ৰজাই মন্ত্ৰীক সুধিলে, "এয়া কি মন্ত্ৰী?" মন্ত্ৰীয়ে ক'লে, "এয়া এটা ভাটৌ চৰাইহে মাত।" ৰজাই ভাবিলে, প্ৰথম ভাটৌ চৰাইটোৰ মাতটো ইমান শুৱলা আৰু দ্বিতীয় ভাটৌ চৰাইটোৰ মাতটো ইমান হোতা। ৰজাই মন্ত্ৰীৰ পৰা বুজিলে যে প্ৰথম ভাটৌ চৰাইটো এজন সৎ প্ৰকৃতিৰ মানুহৰ ঘৰৰ। তেওঁলোকৰ ভাল কথা-বতৰা শুনি ভাটৌ চৰাইটোৰ কথা-বতৰা ভাল হ'ল। আৰু দ্বিতীয় ভাটৌ চৰাইটো এজন দুষ্ট প্ৰকৃতিৰ মানুহৰ ঘৰৰ। তেওঁলোকৰ বেয়া কথা-বতৰা শুনি ভাটৌ চৰাইৰ মাতটো বেয়া হৈ গ'ল। ইয়াৰ পৰা ৰজাই মন্ত্ৰীৰ পৰা আমি এয়াই বুজিলোঁ যে সৎ সংগত থাকিলে মানুহ সদায় সৎ হয় আৰু অসৎ সংগত থাকিলে মানুহ অসৎ হয়। নমস্কাৰ।